হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? তো ৱেলকাম টু জাইকা। মই হ'ল অৰূপ। তো আজি লৈ আহিছোঁ চাটনিৰ ৰেচিপি, যোনটোৰ নাম হ'ল চেজৱান চাটনি। তো বলক কেনেকৈ বনাওঁ, কি কৰোঁ, ষ্টেপ বাই ষ্টেপ চাওঁ। তো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব। তো আমাক চেজৱান চাটনি বনাবৰ কাৰণে আমাক লাগিব ফাৰ্ষ্ট অফ অল জ্বলা। তো আমি লৈছোঁ ইয়াতে 3টা বিধৰ জ্বলা। তো প্ৰথম যোনটো জ্বলা আছে সেইটো হ'ল ব্যাদগী জ্বলা বুলি কয়। এইটো মাৰ্কেটত ইজিলি এভেইলেবল থাকে। আৰু নেক্সট হ'ল মাইক্ৰ' জ্বলা বুলি কয় এইটো। তো এই দুটা কম্বিনেশ্যন দি পেলাই আমি চেজৱান চাটনিটো বনাম। তো এইটো ব্যাদগী জ্বলাটো আপোনাৰ এফৰ্ডেবল হয় আৰু প্লাছ আপোনালোকে চব জেগাতে পাই যাব। তো এইটো দি মেক্সিমাম চেজৱান চাটনি বনোৱা হয়। আৰু যদি আপোনালোকে অলপ যদি বেছি স্পাইচি লাগে তেতিয়াহ'লে আপোনালোকে কি কৰিব, তো এই ব্যাদগী জ্বলাটোৰ লগত মাইক্ৰ' জ্বলাটো অকণমান বেছিকৈ দিব, তেতিয়া জ্বলাটো অলপ বেছি হ'ব। ঠিক আছে। তাৰ লগতে মই লৈছোঁ কেপচিকাম জ্বলা। এইটোৰ একো জ্বলা নাই, জাষ্ট এইটো কালাৰটোৰ কাৰণে ইউজ কৰা হয়। জাষ্ট এইটো যদি নাই তেতিয়াহ'লে ইউজ কৰিব নালাগে। তো এই দুটা জ্বলা দি আপোনালোকে ইউজ কৰিব পাৰে। আৰু যদি অকল ব্যাদগী জ্বলা দিয়ে তো ব্যাদগী জ্বলা দি আপোনালোকে ইউজ কৰিব পাৰে। তো নেক্সট লৈছোঁ বিলাহী। তো গোটেইখিনিকে আমি বইল কৰি দিম এতিয়া। তো মই লৈছোঁ ইয়াতে কুকাৰ এটা। যদি আপোনালোকে কেৰাহীত বইল কৰিব বিচাৰে তো কেৰাহীটো বইল কৰিব পাৰে। কুকাৰত সোনকালে হয় তো কুকাৰত লৈছোঁ। তো একচুৱেল ৰেচিপিটো আপোনাৰ কাশ্মীৰী জ্বলা দি বনোৱা হয়। যদি কাশ্মীৰী জ্বলাটো আপোনালোকে মাৰ্কেটত এভেইলেবল পাই যায় তেতিয়াহ'লে আপোনালোকে সেইটো লৈ ল'ব আৰু তাৰ পৰাই আপোনালোকে চেজৱান চাটনিটো বনাব। ব্যাদগী জ্বলাটো এভেইলেবল চবতে থাকে, তো সেইটো কাৰণে এইটো ভাল হয়। তো এইটো পাৰিলে এইটো ইউজ কৰিব, সেইটো পাৰিলে সেইটো ইউজ কৰিলে একো কথা নাই। এইটো চাওক, এতিয়া ধুনীয়াকৈ বইল হৈ গ'ল। তো যিমান পাৰোঁ ভিতৰখিনি গুটিখিনি ওলাই লৈছোঁ আৰু বিলাহীটোৰ পৰা বাহিৰৰ যোনটো স্কিনটো সেইটো ওলাই লৈছোঁ। ঠিক আছে। তো এইখিনি এটা জাৰ এটাত ট্ৰেন্সফাৰ কৰিম, মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত। তো পটাপট আমি ট্ৰেন্সফাৰ কৰি লওঁ। তো বলক এইটো গ্ৰাইণ্ড কৰি লওঁ। তো দেখিবলৈ পাইছে এইটো গ্ৰাইণ্ড হৈ গ'ল। তো ইমানখিনি কনচিষ্টেঞ্চিত আপোনালোকে গ্ৰাইণ্ড কৰিব। বেছি এনেকুৱা একদম মানে পেষ্ট টাইপ কৰি নিদিব, যাত মানে একদম মানে চচ টাইপ হৈ যায়। তো তেনেকুৱা পেষ্ট নকৰিব, জাষ্ট এবাৰ দুবাৰ মিক্সি কৰাব, বাছ হৈ গ'ল। তো বলক কেৰাহী পাতি দিওঁ আৰু কুকিং ষ্টাৰ্ট কৰি দিওঁ। চলো। তো চেজৱান চাটনিটো বনাবৰ কাৰণে আমাক ফাৰ্ষ্ট অফ অল লাগিব তেল। তো তেলটো অকণমান বেছি পৰিমাণে ল'ব। তো তেলটোৱে যোনটো আপোনাৰ চেজৱান চাটনিটোক বহুত দিনলৈকে ভালে ৰাখে। আৰু তাৰপিছত আমি ল'ম আদা নহৰুখিনি মই চপাৰ দি পেলাই ধুনীয়াকৈ পিচ কৰি লৈছোঁ। যদি আপোনালোকে কাটিব বেয়া পায় হাতেৰে তেতিয়াহ'লে গ্ৰাইণ্ডাৰত মাৰিব। গ্ৰাইণ্ডাৰত 2বাৰ বা 3বাৰ মাৰিব, পানী নিদিয়াকৈ। তো তাৰপিছত কি কৰিম, আমি এই আদা নহৰুখিনি আমি তেলত দিম অকল গ'ল্ডেন কৰিম, জ্বলাই নিদিওঁ। জ্বলাই দিলে চেজৱান চাটনিটো গোটেই বেয়া হৈ যাব। আৰু এই বস্তুটোৱে যিহেতু আপোনালোকে চব আইটেমত দিব, চব আইটেমেই বেয়া হৈ যাব। তো এই চাটনিটো ভাল হ'লে চব আইটেমেই ভাল হ'ব। তো আমি অকল গ'ল্ডেন কৰিম। গ'ল্ডেন কৰাৰ পিছতে লৰাই থাকিম। লৰাৰ পিছতে আপুনি কি কৰিম, পিছা জলকীয়াখিনি দি দিম ইয়াতে। পিছা জলকীয়াখিনি দিয়াৰ পিছত আমি গোটেইখিনি তেল, আদা নহৰু আৰু জলকীয়াখিনি ভালদৰে মিক্স কৰিব লাগিব, যাতে তেলটো ওপৰত উঠি আহে। তো চেজৱান চাটনি বনাবৰ কাৰণে এটা চেলেৰী পাত এটা ইউজ হয়। সেই পাতটো আপোনালোকে খুব বেছি আপোনালোকে ফেঞ্চি বজাৰ যাব লাগিব সেইটো ল'বৰ কাৰণে। তো ইয়াত ক'তো নাপায়, গণেশগুৰি বেলতলা ক'তো নাপায় সেইটো। তো সেই পাতটো যদি পায় তাৰে ঠানিটো ইউজ কৰিব, পাতটো ইউজ নকৰিব। যদি সেইটো এভইড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ধনিয়াৰ ঠানিটো ইউজ কৰিব, পাতটো ইউজ নকৰিব। তো মই নকৰোঁ কাৰণ বহুত কাষ্টমাৰে আমাৰ ধনিয়া স্মেলটো ভাল নাপায়, তো সেইটো কাৰণে দিয়া নহয় আমাৰ। তো আমি অকল আদা নহৰু জলকীয়া দি বনাওঁ। তো এই আদা নহৰু যেতিয়া গোটেইখিনি মিক্স কৰিব তেতিয়া চাব, ভালদৰে লৰাব, তেতিয়া চাব কি আপোনালোকে তেলটো ওপৰত উঠি আহি আছে লাহে লাহে। তো তাৰপিছতে যেতিয়া আপুনি গম পাব তেলটো উঠি আহি আছে, তাৰপিছতে বাকীখিনি ইনগ্ৰিডিয়েণ্ট আমি এড কৰি যাম ইয়াতে। তো এতিয়া দিম আমি নিমখ। 2 চামুচ নিমখ দিছোঁ ইয়াতে। অলপ দিব চয়া চচ, বেছি নালাগে। আমাৰ ভিনেগাৰ, যিহেতু আমি ইয়াতে গোটেই জ্বলা দি বনোৱা হৈছে, তো এইটো আপোনাৰ বহুত স্পাইচি হৈ যাব। এইটো বেলেঞ্চ কৰাৰ কাৰণে আমি দিব লাগিব চেনি। তো চেনি দিম আমি অলম'ষ্ট 3 চামুচ। চাওক মোৰ চেনি চামুচখন বহুত টিকলা হয়, তো সেই হিচাপত আপোনালোকে মিলাই ল'ব। চেনিটো দি পেলাই আকৌ এবাৰ লৰাব। তো অলম'ষ্ট আমাৰ হৈয়ে গৈছে। চ' লাষ্ট প্ৰচেছ এইটো আমাৰ। চেনিটো গলিব দিয়ক ভালদৰে। তো দেখিছে তেলটো কেনেকৈ ওলাই আহিছে বাহিৰত। তো এইটোৱেই আপোনাৰ প্ৰমাণ যে চেজৱান চাটনিটো আপোনাৰ ভালদৰে কুক হৈ গৈছে। যেতিয়ালৈকে আপোনাৰ তেলটো এনেকৈ বাহিৰত ওলাই নাহে, তো তেতিয়ালৈকে আপোনাৰ কুক হোৱা নাই ভালদৰে। যেতিয়ালৈকে এইটো তেলটো ওলাই আহিব, যেতিয়া গম পাব যে এইটো আপোনাৰ ছেপাৰেট হৈ গৈছে তেল আৰু চেজৱান চাটনিটো, তেতিয়াহ'লে সেইটো কুক হৈ গৈছে অলম'ষ্ট। তো
লাষ্ট ফিনিচিং আমি কি কৰিব লাগিব ইয়াতে গেছৰ ফ্লেমটো কৰিব লাগিব ল' তো ল' কৰি পেলাই আমি দিম ইয়াতে কেটচাপ এখন চামুচ ইয়াতে দিছোঁ আপোনাৰ অলমষ্ট ফুল কৰি পেলাই 1 চামুচ 2 চামুচ কেটচাপ মই টমেটো কেটচাপ ইউজ কৰিছোঁ আপোনালোকে চিলি চচো ইউজ কৰিব পাৰে সেইটোও দিব পাৰে চিলি চচ মই ভাল নাপাওঁ ইমান তো সেইটো কাৰণে দিয়া নাই তো টমেটো চচটো দিছোঁ টমেটো চচটো দি পেলাই আপোনালোকে অফ কৰি দিব অফ কৰি পেলাই টমেটো চচটো এনেকৈ মিক্স কৰিব গোটেইখিনি চ' বন্ধুসকল চাওক কি ধুনীয়া হৈছে এইটো কালাৰটো তো একো কালাৰ ইয়াতে মিক্স কৰা নাই বহুতে কাশ্মীৰী পাউডাৰ দিয়ে বা ফুড কালাৰ দিয়ে তো এইটোত একো কালাৰ দিয়া হোৱা নাই আপোনালোকৰ চকুৰ আগতে বনোৱা হৈছে তো ধুনীয়া হৈছে কালাৰটো কাৰণ এইটো দিছোঁ কিয় কাৰণে কালাৰটো হৈছে কাৰণ ইয়াতে টমেটো কেটচাপ দিয়াৰ কাৰণে এই কালাৰটো আহিছে তো এইটো লাষ্টৰ পিনে দিয়াৰ কাৰণটো হ'ল যাতে টমেটো কেটচাপটো জ্বলি নাযায় আৰু যদি আপোনালোকে চিলি চচ দিব বিচাৰে চিলি চচো দিব পাৰে ঠিক আছে তো আৰু এটা কথা কৈ দিওঁ ইয়াৰে যোনটো মানে চাটনিটো আছে এইটো চাটনিটো তাৰ লগতে আপুনি দেখিছে বহুতখিনি ৰগন ওলাইছে তো এইটো ৰগনে আপোনাক বহুত মাহৰ কাৰণে ষ্ট'ৰ কৰাত হেল্প কৰিব আৰু নেক্সট কথাটো হ'ল কি যেতিয়া আপোনালোকে কিবা এটা আইটেম বনাব তো বনোৱাৰ আগতে ডিপ ফ্ৰিজত যেতিয়া থৈ দিব এইটো আপোনালোকৰ পূৰা আইচ হৈ যাব তো যেতিয়া বনাব তেতিয়া আগতে এইটো হয়তোবা আধা ঘণ্টা আগতে ওলাই থৈ দিব যাতে আকৌ নৰ্মেল টেম্পাৰেচাৰত আহি যায় তো আপোনালোকে কি কৰিব ইয়াৰ পৰা অকল চাটনিখিনি ল'ব আৰু ইয়াৰ পৰা অলপ ৰগন ল'ব তো অকল তেনেকুৱা নহয় কি ৰগনে দিছোঁ অকণমান তো ৰগন দি আলু ভাজি দিছোঁ তেনেকুৱা নহয় তো দুটা যদি বেলেঞ্চত ইউজ কৰে তো এইটো আপোনালোকৰ বহুত দিন যাব আৰু লাষ্টিং কৰিব ঠিক আছে তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে তো অ'কে বাই বাই নেক্সট ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ ফ্ৰাইড ৰাইচৰ কাৰণে ফ্ৰাইড ৰাইচ চাওমিনৰ কাৰণে তো নিশ্চয় আপোনালোকে এই ভিডিঅ'টো চাব